एसडीपी मैथ्स ट्यूटोरियल में आपका स्वागत है। नमस्कार दोस्तों, मैं हूं सुदीप और आप देख रहे हैं हमारा यूट्यूब चैनल एसडीपी मैथ्स ट्यूटोरियल। আমি কৰি আছো অনুশীলনী 8.4 ৰ 5ৰ 9 নম্বৰটো আজি 5ৰ 9 নম্বৰত দিয়া আছে cosec a minus sin a into sec a minus cos a equal to 1 by tan a plus cot a। এইটো আমি প্ৰমাণ কৰিব লাগে সুপক্ষ আৰু বাওপক্ষ একে এনসাৰ আহিবলৈ। তলত চোৱা ইংগিতত লিখা আছে বাওপক্ষ আৰু সুপক্ষ বেলেগে সৰল কৰা। লিখা আছে নে? আগৰ অংকবিলাক আমি কি কৰিছিলো, লেফট হ্যান্ড সাইড লৈছিলো, তাৰ পিছত লেফট হ্যান্ড সাইডটো পুৰা কৰাৰ পিছত ৰাইট হ্যান্ড সাইডটো আহিছে, হয়নে? এই অংকটোত আমি কি কৰিব লাগিব, লেফট হ্যান্ড সাইডো কৰিব লাগিব, ৰাইট হ্যান্ড সাইডো কৰিব লাগিব, আৰু লেফট হ্যান্ড সাইডৰ এনসাৰ আৰু ৰাইট হ্যান্ড সাইডৰ এনসাৰটো একে আহিব। ইয়াৰ পিছত আমি ক'ব পাৰিম লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড। বুজা হলনে? কোৱেশ্চনটো লিখা সবে ইয়াত অলপ ইংগিতটো দি দিছে সুবিধাৰ কাৰণে। বাওপক্ষ আৰু সুপক্ষ আমি বেলেগ বেলেগ কৰিলে অলপ ইজি হ'ব বস্তুটো, সেইকাৰণে সুবিধাৰ কাৰণে কৈ দিছে। কোৱেশ্চন লিখা হ'ল, ইয়াত লেফট হ্যান্ড সাইডত লিখিছো cosec a minus sin a into sec a minus cos a। ইয়াত আমি প্ৰথম cosec a টো চেঞ্জ কৰিম। cosec a এর ফর্মুলা কি? তো cosec এর ফর্মুলা আমি জানো 1 by sin a, তেতিয়াহলে আমি cosec এর টাইপ কি লিখিম 1 by sin a। সবার বুঝা হল নে? একদম ইজি আছে, ভালকে চাইলেও বুঝা হৈ যাব। তার পিছত থাকিব কি মাইনাস sin a, এটোর একো পরিবর্তন নকৰো কিন্তু যি আছে একেই থাকিব। তার পিছত ইয়াত আছে sec a minus cos a, ইয়াত আমি অকল sec a টো চেঞ্জ কৰিম আৰু cos a কি থাকিব একেই থাকিব। তো sec এর ফর্মুলাটো কি 1 by cos a, তো sec এর টাইপ আমি লিখিম 1 by cos a minus cos a টো আমি পরিবর্তন নকৰো একেই থাকিব। তার পিছত ইয়াত আছে 1 by sin a minus sin a by তলত কি আছে 1, তেতিয়াহলে sin a আৰু 1 ৰ লসাগু কি হ'ব sin a। তো ইয়াত আমি লসাগু ললো কি sin a। এতিয়া sin a আৰু লসাগুটো মিলি আছে 1 by sin a আৰু লসাগুৰ sin a মিলি আছে। ওপৰত কি লিখিম 1 মাইনাস ইয়াৰ তলত আছে 1 আৰু ইয়াত আছে sin a, তেতিয়াহলে sin a আৰু ওপৰৰ যেটো sin a আছে এই দুটা পূৰণ কৰিব লাগিব। তেতিয়াহলে কি হ'ব sin স্কয়ার a। ঠিক একেদৰে ইয়াতে লসাগু কি হ'ব cos a আৰু ওপৰত কি হ'ব 1 minus cos square a। সবৰ বুঝা হল নে? এইটো নিচিনা এইটো সেম হ'ব। এই দুটাৰ মাজত ইনটু সাইন আছে নহয়, তেতিয়াহলে আমি তলত লিখিম কি sin a cos a, তলৰ দুটা আমি ইনটু কৰি দিলো sin a ডট cos a, আৰু ওপৰত সেম ব্ৰেকেটত ইনটু কৰিম 1 minus sin square a, আকৌ আছে 1 minus cos square a। ইয়াৰ পিছত এটা ফৰ্মুলা আমি পাইছিলো কি sin square a plus cos square a equal to 1, ইম্পৰ্টেন্ট ফৰ্মুলা, প্ৰায় মেথছত এটো লাগে, হয়নে? sin square a plus cos square a equal to 1, তেতিয়াহলে আমি কি সাইড কৰি দিম 1 minus sin square টো আমি এটা সাইডত লৈ যাম। তেতিয়াহলে কি হয় চোৱা, ইয়াতে থাকিব কি cos square a আৰু হ'ব 1 আৰু প্লাস আছে এফালে গলে হ'ব মাইনাস sin square a। তেতিয়াহলে ইয়াত কি দেখা পালো 1 minus sin square a টাইত আমি কি লিখিব পাৰো cos square। তো ইয়াত আছে ন 1 minus sin square a, এইটো টাইত আমি কি লিখি দিম cos square a। ঠিক এইটোৰ দৰে কি হ'ব সবে বুঝা নাই চাগে? এইটোৰ পৰাই আমি ওলাম, এইটো sin square a plus cos square a equal to 1। তাৰ পিছত এতিয়া cos square টো এফালে লৈ যাব লাগিব, sin square a equal to 1 minus cos square a। ইয়াত তেতিয়াহলে 1 minus cos square a টাইত আমি কি বহাই দিম, তো ইয়াত আমি কি বহাম sin square a, তলত একেই থাকিব sin a ডট cos a। ইয়াৰ পিছত চোৱা ওপৰত cos square a মানে cos দুটা আছে, তলত cos কেইটা আছে এটা, তে তলৰ এটা দি ওপৰৰ যদি দুটা কাটো ওপৰত এটা থাকিবনে নাই, তেতিয়াহলে ওপৰত হ'ব এটা cos a, তলৰটো কাটি গল দেই। আৰু ওপৰত কি হ'ব sin square কেইটা আছে দুটা, তলত কেইটা, তলৰ এটা দি ওপৰৰ দুটা কাটিলে ওপৰত এটা থাকিব, তেতিয়াহলে ওপৰত কি হ'ব sin a।
ইয়াৰ মানে এইটো সাইড তলত তো একো নাই এতিয়া তলৰ সব বস্তুবিলাক কাটি গল নহয় তেতিয়াহলে তলত একো নাই তেতিয়াহলে এইফালে আমি কি আনিলো cos a ডট sin a বুজি পাইছানে এতিয়া আমি হেইফালো কৰিব লাগিব rh রাইট হ্যান্ড সাইডটো কৰিব লাগিব আৰু রাইট হ্যান্ড সাইডতো आंसर কি আহিব লাগিব cos a ডট sin a আহিব লাগিব তেতিয়াহে দুটা সাইড প্ৰমাণ হৈ যাব তোমালোকে লেফট হ্যান্ড সাইডটো কৰি লোৱা রাইট হ্যান্ড সাইডটো কৰি আছো লেফট হ্যান্ড সাইডটো সবৰ ভালকে বুজা হল এতিয়া আমি রাইট হ্যান্ড সাইডটো কৰিম রাইট হ্যান্ড সাইডটো চাই লোৱা কি হ'ব ইয়াত আছে রাইট হ্যান্ড সাইডত 1/10a plus cot a ইয়াত তলত আছে 10a 10 এর ফর্মুলা আছে দুটা এটা ফর্মুলা হল 10a equal to 1/cot a আর এটা ফর্মুলা হল 10a equal to sin a by cos a ইয়াত আমি 10 এর ফর্মুলা লম sin a by cos a প্লাস cot এর ফর্মুলাও দুটা আছে cot a মানে কি 1/10a আর এটা ফর্মুলা হল cot a equal to cos a by sin a তো ইয়াত আমি লম cos a by sin a cot a equal to cos a by sin a ইয়াত আমি এতিয়া লসাগু লম মানে তলত কি আছে cos a ইয়াত আছে sin এর তলত আছে cos a আর cos এর তলত আছে sin a এটা লসাগু হবে cos a আৰু sin এর লসাগু এই দুটা পূরণ কৰি দিম cos a আৰু sin এর লসাগু হবে কি cos a ডট sin a এই দুটা পূরণ কৰিলো তাৰ পিছত sin এর তলত আছে cos a লসাগুত আছে cos a sin a দুটা ভালকে তুলনা কৰিবা কৰাৰ পিছত চাবা ইয়াৰ তলত cos a আছে লসাগুত cos a আছে নাই কোনটো sin a তো sin a দি কি কৰিব লাগিব ওপৰৰ যেটো sin a আছে এটো পূৰণ তেতিয়া হলে হ'ব sin স্কয়ার a ঠিক একেদৰে এটো কি হ'ব cos স্কয়ার a তাৰ পিছত এইটো আমি এনেকৈ লিখিব 1 ডিভাইডেড বাই নহয় জানো ডিভাইডেড বাই টো এনেকৈ লিখিব পাৰো লিখি তাৰ পিছত কি লিখিম sin স্কয়ার a প্লাস cos স্কয়ার a আৰু তলত হ'ব কি cos a ডট sin a 1 ইনটু ডিভাইড টু ইনটু কৰিলে লবটো হৰত যাব হৰটো লবত আহিব তো ইয়াত হ'ব ওপৰত cos a ডট sin a আৰু ডিভাইডেড বাই হ'ব কি sin স্কয়ার a প্লাস cos স্কয়ার a এতিয়া এই 1 ইনটু আছে তো 1 এর লগত ইনটু কৰিলে সেম এ থাকিব ওতিয়া 1 টো আৰু নিলিখিলে হ'ব আৰু তলত sin স্কয়ার a প্লাস cos স্কয়ার a ইকুয়াল টু কি হয় 1 তলত হৈ যাব 1 তলত 1 নিলিখিলে হ'ব তেতিয়ালে কি থাকিব cos a ডট sin a আহিছে দুটা লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড একে আহিছে তলত লিখি দিবা এতেকে LHS ইকুয়াল টু RHS आई होप आप लोगों को ये वीडियो अच्छा लगा थैंक्स फॉर वॉचिंग